নমস্কাৰ, মই প্ৰিয়ংকা চানি কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এটা সুন্দৰ তেল পিঠাৰ ৰেচিপি দিম। তেন্তে মই কেনেদৰে বনাওঁ চাওঁ বলকচোন। মই 1 কেজিমান জোখত পিঠাগুড়ি খুন্দিছিলোঁ। প্ৰায় এপোৱামান মই গুড় লৈছোঁ আৰু গুড়খিনি সৰু সৰুকৈ মই টুকুৰা কৰি লৈছোঁ। গুড়খিনি টুকুৰা কৰি লোৱাৰ পাছত এটা মই কাপ লৈছোঁ। কাপটোৰ জোখেৰে মই কেৰাহী এখন পাতিছোঁ গেছত। কেৰাহীখন গৰম হোৱাৰ পাছত গুড়খিনি দিছোঁ। গুড়খিনি মই যিহেতুকে গলাই ল'ম আৰু প্ৰায় মোৰ 2.5 কাপ হৈছে গুড়। প্ৰায় 2.5 কাপ গুড় হ'ল আৰু সেই 2.5 কাপ গুড়ত মই প্ৰায় 2 কাপ পানী দিছোঁ আৰু গেছটো মই জ্বলাই দিয়াৰ পাছত গুড়খিনি সম্পূৰ্ণকৈ গলিবলৈ দিছোঁ। তাৰ কাৰণে মই দুবাৰমান গুড়খিনি লৰাইছোঁ। আৰু যিহেতুকে মই গুড়খিনি গলিবলৈহে দিম, গলাৰ পাছত মই গেছটো অফ কৰি থ'ম আৰু মই লোৱা কাপটোৰ জোখেৰে প্ৰায় 4 কাপমান মই পিঠাগুড়ি লৈছোঁ। আপোনালোকে কাপৰ সলনি বেলেগেও ল'ব পাৰে, পিঠাগুড়িটো নিজৰ আন্দাজ অনুযায়ী ল'ব। আৰু মই পিঠাগুড়িখিনিত সৰু চামুচেৰে আধা চামুচ বেকিং পাউডাৰ দিছোঁ। কিছুমানে বেকিং নিদিলেও হয়, কিন্তু দিলে বেছিকৈ ভাল হয়। আৰু মই সৰু চামুচেৰে প্ৰায় আধা চামুচমান মই চফ গুটি দিছোঁ। এয়া দেখিছে গুড়খিনি ধুনীয়াকৈ মোৰ গলি গ'ল। গলি যোৱাৰ পাছত মই গেছটো অফ কৰি থ'ম, যিহেতুকে মই গুড়খিনি গলিবলৈহে দিছিলোঁ। আৰু মিঠাৰ বেলেঞ্চটো ৰাখিবৰ কাৰণে মই অকণমান নিমখ দিছোঁ। আৰু পিঠাটো কোমল হ'বৰ কাৰণে মই 2 চামুচ ডাঙৰ চামুচেৰে আটা দিছোঁ। ৰঙা আটাটো দিছোঁ, আপোনালোকে বগাও দিব পাৰিব। আৰু দেখিছে এয়া মোৰ গুড়খিনি ঠাণ্ডা হৈ গ'ল প্ৰায় 10-12 মিনিটৰ পাছত। মই পিঠাগুড়িখিনিত ঢালি দিম এতিয়া গুড়খিনি। তাৰ পাছত ভালকৈ মই মিক্স কৰিম। এয়া দেখিছে মই ধুনীয়াকৈ জোখত লৈছিলোঁ কাৰণে গোটেইখিনি ঢালি দিছোঁ। আপোনালোকে বেলেগ কিবা এটাত লৈ ল'ব, হয়তো ডাঠো হ'ব পাৰে, পনীয়াও হ'ব পাৰে। এয়া দেখিছে মই ধুনীয়াকৈ মিক্স কৰিছোঁ। মিক্স কৰোঁতে চাব যাতে পিঠাগুড়িখিনিত কোনো ধৰণৰ গোটা হৈ নাথাকে। ধুনীয়াকৈ মিক্স কৰিব। গোটা হৈ থাকিলে পিঠাটো ফুলাটোত সহায় নকৰে, অলপ চেপেটা হয়, টানটো মানে ছাইডটো কৰকৰীয়া হয়। সেইকাৰণে পিঠাগুড়িখিনি ভালকৈ মিক্স কৰিব লাগে। এয়া দেখিছে মই পিঠাগুড়িখিনি কি ধুনীয়াকৈ গুলিছোঁ। আৰু পিঠাগুড়িখিনি গুলাৰ পাছত প্ৰায় মই আধা ঘণ্টামান ৰেষ্ট কৰিব দিছোঁ। আধা ঘণ্টামানৰ পাছতহে মই বনাইছোঁ পিঠাখিনি। আৰু এটা কথা কওঁ, মই পিঠাটোত চফ দিছোঁ আৰু বহুতে কমলা বাকলিও দিয়ে বা ইলাচি গুড়িও দিয়ে, আপোনালোকে সেয়াও দিব পাৰে। এতিয়া মই সৰু কেৰাহী এখনত তেল দি লৈছোঁ, নিজৰ জোখত দিছোঁ তেলখিনি। ডাঙৰ কেৰাহী ল'লে অলপ বেছিকৈ লাগে, সৰু ল'লে কমতে হয় অলপ। আৰু একেবাৰেতো কমত পিঠাটো দিব নোৱাৰি, সৰহকৈয়ে লাগে বাৰু। এয়া মই এটা এটাকৈ পিঠাখিনি দি গৈছোঁ। আৰু কেৰাহীখন সম্পূৰ্ণকৈ গৰম হোৱাৰ পাছত গেছটো মিডিয়ামত ৰাখিব। একেবাৰে ল'টো নাৰাখিব আৰু হাইটো নাৰাখিব। গেছটো মিডিয়ামত ৰাখিব, তেতিয়া পিঠাটো ধুনীয়াকৈ সিজে।
এয়া দেখিছে কি ধুনীয়াকৈ পিঠাটো ফুলিছে। পিঠাটো ফুলি অহাৰ পাছতহে আপোনালোকে পিঠাটো ইলুটি শিলুটি কৰিব। ফুলি নহালৈকে লুটিয়াই নিদিব, তেতিয়া পিঠাগুড়িখিনি গোলা মিশ্ৰণটো ওলাই যাব। এয়া দেখিছে কি ধুনীয়াকৈ পিঠাটো উতলিছে বকবককৈ। আৰু পিঠাটো কেনেকৈ সিজিছে সেইটো গম পাবলৈ আপোনালোকে প্ৰায় পিঠাটো যিহেতুকে গুড়ৰ হয়, সিজাৰ লগে লগে পিঠাটো অলপ ৰঙচুৱা হৈ আহিব, তেতিয়াই গম পাব পিঠাটো হৈছে। এয়া দেখিছে মোৰ পিঠাটো কি ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে। এয়া মোৰ পিঠাটো হৈ গ'ল। মই কাঢ়ি লওঁ। এখন মই পেপাৰ পাৰি লৈছোঁ প্লেট এখনত, আৰু মই তাত এটা এটাকৈ পিঠাখিনি থৈ যাম। এয়া দেখিছে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেনে, শুভৰাত্ৰি।